আমি যাবলৈ ওলালোঁ কাৰাটে ক্লাছ। বাবুৰ আজি কাৰাটে ক্লাছ আছে। মিষ্টাৰ, মই আৰু বাবু তিনিও যাম। আৰু আমি ক'ত ক'ত যাম দেখাই আছোঁ আপোনালোকক। বলক মোৰ লগত গৈ থাকক। এয়া বাবু, মিষ্টাৰ আৰু মই চাই থাকক। চাই থাকক। এয়া আমি গৈ আছোঁ, আপোনালোকক লৈ গৈ আছোঁ মোৰ লগত। আৰু আমি এতিয়া অকণমান পিছত যাই পাম। শনি মন্দিৰৰ ওচৰত হয় কাৰাটে ক্লাছৰ স্কুলটো। তাত বাবুক থৈ পেলাই আমি এঠাইত যাম, আপোনালোকক দেখুৱাই আছোঁ। ব'লক। আমি পাই গ'লোঁ কাৰাটে ক্লাছ। বাবু ৰখি আছে আৰু বাবু কাৰাটে ক্লাছত মানে থৈ পেলাই আমি গৈ আছোঁ। আৰু মই আহি আছোঁ বাবুক থৈ পেলাই। আপোনালোকে চিনি পায় চাগে। আমি বিয়া খাব নাযাওঁ আৰু ইয়াতে ধুনীয়া এইটো কালী মন্দিৰ। এয়া চাওক ধুনীয়া কালী মন্দিৰ এইটো। চাওক আমি আহি পালোঁ। এয়া হৈছে পলাশবাৰী ঘাট। এয়া সূৰ্যটো কি ধুনীয়াকৈ আছে পাহাৰখনৰ ওপৰত। মানে কেমেৰাত ভালদৰে দেখুৱাব পৰা নাই, কিন্তু মানে ধুনীয়াকৈ আছে আৰু আমি দেখিছোঁ। এয়া চাওক নদীটো। এয়া আমি গৈ আছোঁ, ব্ৰহ্মপুত্ৰ নদী হয় এইটো। আৰু এয়া জেংগছ বুলি যে কয়, এয়া হৈছে জেংগছবিলাক। আৰু গৈ আছোঁ, আপোনালোকে চাই থাকক। এই ইয়াতে মাজতে চৰ পৰিছে, বালি পৰা বুলি যে কয়, ইয়াতে বালি পৰিছে মাজত, নদীটোৰ মাজত। এয়া চাওক অকণমান অকণমান মানে ক'লা ক'লা হৈ আছে, এয়া বালি পৰিছে। আৰু এইখন হৈছে দখলা পাহাৰ। এয়া দখলা পাহাৰ। আৰু আমি গৈ আছোঁ, আপোনালোক মানে বেছি দূৰত যোৱা নাই আৰু ওচৰতে এনেই ফুৰিবলৈ আহিছোঁ বাবুক থৈ পেলাই। ভাবিলোঁ যে অকণমান আমি পলাশবাৰীৰ পৰাই আহোঁ আৰু সেইকাৰণে আহিলোঁ।
পৰিৱেশ চাওকচোন এয়া সূৰ্যৰ পোহৰ পৰিছে এয়া সূৰ্যটো ইফালে এয়া মোৰ মূৰৰ ওপৰত আছে এয়া চাওক এয়া সূৰ্যটো আৰু এয়া হৈছে নদীৰ মানে পাৰ আৰু আমি তাত তলত গ'লে নদীটো পাম আৰু লগ পাম মানে এই শিলবিলাকেৰে যাব লাগিব শিলবিলাকেৰে গ'লে আমি এই নদীটো পাম আৰু মই তললৈ নাযাওঁ তেনেকৈ মানে অলপমান ভয় লাগে সেইটোৰ কাৰণে আৰু মই বাকীখিনি আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু গৈ আছে এয়া চাওক ৰাস্তাৰে গাড়ী যাই আছে এয়া আমি এয়া মাটি মানে তলৰ এটা ৰাস্তা আছে সেই ৰাস্তাৰে আমি খোজকাঢ়ি আছোঁ এয়া মিষ্টাৰ এয়া মানে যিখিনি পাৰোঁ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু দেখুৱালোঁ এইখিনি আমি এতিয়া গৈ আছোঁ কাৰণ বাবু কাৰাটে ক্লাছত ৰখি আছে আমাক সি দেৰি হৈ যাব সেইটোৰ কাৰণে আমি গৈ আছোঁ মিষ্টাৰ আৰু মই হাই কৈ দিয়া আৰু আমি গৈ আছোঁ দুজন